হাই ফ্ৰেণ্ডছ, মই সমীক্ষা মহন্ত মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো বনোৱাৰ উদ্দেশ্য আছে আজি এফালে যাম। চ' ক'ত যাওঁ এতিয়া কৈ নিদিওঁ, কৰিলে ব্লগটো বনোৱা মানে আমেজটো নপৰিব, সেইকাৰণে নকওঁ। ত' গৈ লওঁ, তাৰপাছত আপোনালোকক দেখাই থাকিম। তাৰপাছত ওলাই মেলি লওঁ এতিয়া, তাৰপাছত গৈ আপোনালোকক দেখাই থাকিম। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। এয়া ফাইনেলি আহি পাই গ'লোহি। এয়া গৈ আছোঁ এইফালে হাজবেণ্ড পূৰা গৈ আছে। এইফালে গেটখন সোমাবলৈ আমি টিকেট কাটি ল'লোঁ। দাদাই টিকেট কাটিছে, টিকেটকেইটা কাটি ল'লে। তাৰপাছতে আমি সেয়া ভিতৰত সোমালোঁ। সোমাই লৈ ইমান ধুনীয়া পৰিৱেশটো চাওঁক। এয়া কাৰেং ঘৰ, ইমান ধুনীয়া পৰিৱেশটো, চাৰিওফালে ইমান ধুনীয়াকৈ ফুলনি বাগিচা। এইফালে মামীহঁত, এইফালে মামী ছোৱালী আৰু ল'ৰা। ত' এইফালে আমাৰ পোৱালীকেইটা, এইফালে হাজবেণ্ড দাদা। তাৰপাছতে এয়া ফুলনি বাগিচা, ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। কেতিয়াবা এনেকুৱা এডোখৰ ঠাইলৈ আহি বহুত মজা লাগে, মানে বহুত ভাল লাগে মনটো। কেতিয়াবা আপোনালোকেও আহিবচোন, ইমান ধুনীয়া পৰিৱেশটো। আৰু মানুহ মানে ইমানেই হয় নহয়, আজি বহুতেই কম, মানে কেতিয়াবা মানুহ ইমান ভিৰ হয়। ইফালে দেখিছে ইমান ধুনীয়া ফুল, এইফালে বহি আছে মানুহবোৰ। এতিয়া ব'লক ভিতৰলৈ যাওঁ, কি আছে তেনেকৈ চাওঁগৈ ভিতৰত। ব'লক। আৰু কিমান আন্ধাৰ, মানে টৰ্চ জ্বলাই লাগিব। তাতে অকণমানটো পিছত মানে পূৰা ভয়তে ধৰি ল'বা যে এনেকৈ তাৰমানে পূৰা দেখিছে আন্ধাৰ গৈ লওঁ। ব'লক ওপৰলৈ, বেছি নগ'লোঁ, এখাপে এটা ষ্টেপে গ'লোঁ মানে পুৰা ফটো মৰাত ব্যস্ত। দাদাহঁতেও ফটো মাৰিছে। এইফালে বাবু ফটোটি পুৰা পোষ্ট দি আছে। এইফালে বাবলি, তো এইফালে মামীয়ে ফটো মাৰি দিছে। ত' মামী বহুত বছৰ অহা নাই আমাৰ ইয়ালৈ, মানে শিৱসাগৰলৈ এবাৰেই আহিছে। তাৰপাছত অহাই নাই। এইবাৰ আহিলে কাৰণে আমি ভাবিলোঁ মামীক অলপ ফুৰাওঁ। বাবলিও ফুৰিবলৈ মন আছিলে, সেইকাৰণে এইফালে দেখিছে কিমান ডাঙৰ এৰিয়া। চ' কিমান সেউজীয়া, ইমান ধুনীয়াকৈ গছ গছনিবোৰ। তো এইফালে কিবি বনাব চাগে, এইফালে মাটি এইবোৰ কিবি হেৰি কৰিছে, চাফা কৰি লৈছে কাৰণে। ত' পিছত আহিলে আকৌ দেখাম। তাৰপাছতে এইফালে কেতিয়াবা এনেকুৱা গছ মানে সেউজীয়া পৰিৱেশত আহি বহুত মনটো ভাল, মুকলি লাগে। ত' কেতিয়াবা আহি বহো, আপোনালোকো বহুত ভাল লাগে। আকৌ আমি তেতিয়া ওলাই আহিলোঁ। এতিয়া ওলাই আহি আমি যাওঁগৈ বুলি ভাবিছোঁ। তো ভাবিলোঁ ফুলনিখিনি ইমান ধুনীয়াকৈ ফুলি আছে। ত' ফুলখিনি আকৌ এবাৰ ভিডিঅ' এটা তুলিলোঁ। দাদাহঁতেও ফটো মাৰিছিলে, সেইকাৰণে ফুলখিনিকে ফটো তুলিলোঁ। তাৰপাছতে এতিয়া